वेलकम बैक टू माय यूट्यूब चैनल जमुगु सेलिब्रेटर चैनल पुनः आपनालोকক स्वागतम जनाइছো केने আছে আপোনালোক আশা কৰো ভালে আছে ময়ো একদম ফিট এন্ড ফাইন হৈ আছো তো আজিৰ ভিডিওটোত মই আপোনালোকৰ কাৰণে লৈ আহিছো মটন কাৰী ৰেচিপি ন এটা ডেইলি ব্লগাৰ হিচাপে মই আপোনালোকৰ লগত শেয়াৰ কৰিম একচুয়ালি মাইনাই আজি বনাব চৌকাত মটন আৰু সেইভাবে মই ভাবিছো আপোনালোকৰ লগত শেয়াৰ নকৰাকে কেনেকে থাকো ন তো গেছত বনালে অলপ বেলেগ কথা চৌকাত বনালে এটা বেলেগ এটা ফিলিং হয় এটো কাৰণে তো এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি মোৰ ফ্যামিলি মেম্বাৰ হৈ পৰক আৰু মোক অলপ সাপোৰ্ট কৰক যেটো আপোনালোকৰ সাপোৰ্টটো বহুত দৰকাৰ তো পলম নকৰি বলক আমি ভিডিওটো স্টাৰ্ট কৰো বলক আমি খৰিখিনি আনি লওঁ তাৰ পিছত পিছফালে যাব লাগিব পুখুৰী পাৰলে ডেটা থকালে ডেটাকে আনিবলৈ দিলোহেঁতেন কিন্তু সেইটো টাইমত একচুয়ালি মনতে নপৰিলে তো এতিয়া যাম নকু আহা তুমি গাগা কৰিলানে হাই হাই গদেচোন ভালনে তোমালোকৰ সুধা তোমালোকৰ ভালনে সাবস্ক্ৰাইব কৰিবা দে আমি পুখুৰী পাৰবা আহো দে বু এয়া চাওক এইফালে ডেটাৰ আলু এইফালে কবি হৈছে আৰু এতিয়া আমি গৈ আছো খৰি আনিবলৈ লৈছে বাঁহ কৰি দিলে মানে জুইটো ভালকে জ্বলিব হৈ যাব এয়া অমা হাই কৈ দে হাই হাই হৈ গ'ল আমাৰ এতিয়া খৰি অনা হৈ গ'ল আৰু এতিয়া আমি যোগাৰখিনি কৰি লওঁ প্ৰথমতে আলু পিয়াজ নহৰু চৰুখিনি কাটি লওঁ তাৰপিছত আপোনালোকক ডিৰেক্টলি লগ পাই আছো সেইখিনি কাটি লওঁ তো বলকচোন কি থৈছো এবাৰ দেখো ইয়া চাওক আমাৰ আজি মানে মাইনাই বনাব তো সেই তাৰে মটন আছে हेलो गाइस ऑलरेडी हो गल मोर सबखिनि सेटअप माने रेडी हो गल माइना इफाले जुई धरिबले গৈছে দেখুৱাম বাৰু তো এতিয়া আমি আপোনালোকক দেখুৱাও যে আমি আজি মটন বনাওতে কি বস্তু ব্যৱহাৰ তো এফালে লৈছো মই তিনটা পিয়াজ সৰু সৰুকে কাটি লৈছো আৰু ইফালে তিনটা আলু কাটি লৈছো আৰু ইফালে আদা নহৰু গুটাকে আছে এতিয়া পেষ্ট বনাই লম আৰু ইয়াতে দিছো দুটা কেঁচা জলকীয়া আৰু আমি ইয়াতে ব্যৱহাৰ কৰিম মছলা এইখিনি ইয়াতে কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে আৰু ইফালে মিট মছলা আৰু ইফালে ধনিয়া পাউডাৰ আৰু ইফালে জিৰা পাউডাৰৰ পেকেট আৰু ইফালে গৰম মছলা লং ইলাচি আৰু দালচিনি এটো গুটাকি আছে আমি ইয়াকে অলপ থেতেলিয়াই পেলাই ব্যৱহাৰ কৰিম তো এটোই হৈছে আমাৰ মিনি চৌকা তো চাবো এটা চাই থাকুতে এই জুই জ্বলি গ'ল দেখিছে মোৰ তেল দিয়া হৈছে এ তেল দিয়া হৈ গ'ল প্ৰথমে আমি তেল দি লৈ তো এইফালে যোগাৰখিনি আনি ললো এইফালে এয়া তো এইফালে বনি আছে এজ ইউজুৱেল আকৌ আমি এটোৱে ব্যৱহাৰ কৰিছো খুন্দনা তো ইয়াতে এয়া আমাৰ পিয়াজ দি দিয়া হ'ল পিয়াজ দি দিলে চাকচোন জুইত ইমান ভাল লাগে নহয় দেখি এয়া হালধি দিছে আপোনালোকে পৰিমাণ অনুযায়ী হালধি দি দিব কোৰিয়েণ্ডাৰ ধনিয়া পাউডাৰ পৰিমাণটো জোখমতে আপোনালোকে যিমান পৰিমাণ মানে লাগে সিমানটোৱে দি ল'ব কিউমিন জিৰা পাউডাৰ কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰা হৈছে চাওক ইমান ধুনীয়া কালাৰ আহে এয়া হৈছে মিট মছলা এটো নহলে একদমই মটন কাৰী নহবই মিট মছলাটো বহুত বেছি ইম্পৰ্টেন্ট হয় সোৱাদ অনুযায়ী আপোনালোকে এই সকলোখিনি যিখিনি মছলা আমি ব্যৱহাৰ কৰিছো এখিনি দি ল'ব পাৰিব এতিয়া হৈ গৈছে কিছুমানে তেলটোতে হেৰি দি দিয়ে নহৰু আদাটো দি দিয়ে কিন্তু মই নহৰু আদাটো সেই পিয়াজটো ফ্ৰাই কৰি অকমান মানে মছলা দিহে মই দিওঁ তাৰপিছত ঢাকুনখন মাৰি অলপ বইল কৰি লওঁ তেতিয়া মানে গুণটো নাথাকে আৰু ধুনীয়াও লাগে প্ৰচেছটো অলপ বেলেগ তেতিয়া মছলাখিনি আপোনাৰ অকমান সিজিও যায় ন আৰু গোন্ধটো নাথাকে মই নহৰু আদা এতিয়াহে দিম চাওক নহৰু আদাখিনি কিমান সময় দিছে আপোনালোকে চাগে ধৰিব পাৰিছে ভিডিঅ'টো বনাই থাকোঁতে মছলাখিনি দি তাৰপিছত দি দিলেই হ'ল প্ৰথমতে পিঁয়াজখিনি দিব এতিয়া দিলোঁ মানে নহৰু আদা এতিয়া নহৰু আদা দিয়া হৈ গ'ল এতিয়া মই অকণ লৰাই দিম চাওক কালাৰ কি ধুনীয়া আহিছে ন
আৰু জুইত বনালে মানে টেষ্টটো বহুত বেছি বেলেগ আহে জুইত বনালে খাবলৈ সুন্দৰ হয় কিন্তু আপোনালোকে যদি গেছত ৰান্ধে গেছত চিমত বনাব কাৰণে মছলাখিনি সিজিবলৈ এয়া মছলাখিনি সিজিবৰ কাৰণে ঢাকন দি দিয়া হ'ল তো ইয়াক আমি অলপ সময় ৰাখি দিম তাৰপিছত চাই থাকিব আপোনালোকে ভিডিঅ'টো 2 মিনিটমান ঢাকন মাৰি দিব তাৰপিছত অকণ লৰাই দিব পিঁয়াজটো পুৰা ফ্ৰাই হৈ গৈছে দেখিছে পিঁয়াজটো পুৰা ফ্ৰাই হৈ গৈছে আৰু মছলাখিনিও অলমষ্ট মানে বহুত ধুনীয়াকৈ সিজি গৈছে জুইত অৱশ্যে বেছি সময় নালাগে এই মছলাখিনি সিজোতে বা পিঁয়াজখিনি হেৰি হওঁতে ফ্ৰাই হওঁতে কিন্তু গেছত সময় লাগিব এতিয়া মই আলু আৰু মাংসখিনি একেলগে দি দিম পৰিমাণ অনুযায়ী নিমখ দিব মই নিমখ দি দিলোঁ দি পেলাই এতিয়া মই অকণ লৰাই দিম জুইটো অৱশ্যে বেছি হৈছে মানে অকণ লৰাই দিম লৰাই দিয়াৰ পাছত এটা কথা বিলাহীটো এনেই কিছুমানে একেলগে দি ভাজি দিয়ে কিন্তু মই নাভাজোঁ তো ইয়াতে আমি এবাৰ এটা বিলাহীও এড কৰিছোঁ দেই আগত দেখুওৱা নহ'লে ন বিলাহীটোৱে কালাৰটো ধুনীয়া আনে আৰু মই কি কৰোঁ এই গোটেইখিনি ভাজিলোঁ নিমখ দি পেলাই মই ওপৰত দি দিওঁ জাষ্ট ওপৰত দি দিম ওপৰত দি পেলাই মই ঢাকনখন মাৰি দিম চাগে অকণমান বিলাহীখিনি মিলিছেগৈ আৰু মই এবাৰ লুটিয়াই দিম আৰুতো এতিয়া দিবলগীয়া একো নাই ইয়াত একো নাই তো এতিয়া কিমান সময় ভাজিব লাগিব এতিয়া বিলাহীখিনি আকৌ লুটিয়াই হৈ যাওক মিলি যাওক তাৰপাছতে ঢাকনখন মাৰি দিম তাৰপিছত যেতিয়ালৈকে 2 মিনিটৰ পাছত মই মিলি যাব লাগিব বিলাহীখিনি যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে আপোনালোকে এনেকৈ ভাজি থাকিব এতিয়া বিলাহীটো মিলি গৈছে কালাৰটো ধুনীয়া আহিছে আৰু কালাৰ কিমান ধুনীয়া আহিছে বিলাহীটো এতিয়া মিলি গ'ল পুৰা কাৰ বাৰু দেখি পেলাই জিভাৰ পানী পৰিছে কমেণ্টত এবাৰ জনাব আৰু এইফালে আহি গ'ল মা আৰু মায়ে আমাৰ কাৰণে আনিলে ঘিউ এয়া চাওক ঘৰত বনোৱা ঘিউ 50 টকাৰ অকল এইখিনি পাইছোঁ আমি ন স্মেলটো ইমানেই ধুনীয়া আৰু খাটি ঘিউ খোৱাটো বহুত ভাল ন একদম মলমলাই গৈছে ইমানেই টেষ্টি আমি ইয়াৰে এতিয়া পোলাও অকণমান বনাম মানে মাটন বনোৱা হোৱাৰ পাছত মাইনাই বনাব পোলাও লগ পাইছোঁ এতিয়া মই পানী দি দিম আপোনালোকে উতলা গৰম পানী ব্যৱহাৰ কৰিব পাৰে মই উতলা গৰম পানী ব্যৱহাৰ কৰোঁ নহ'লে ঠাণ্ডা পানী দিলেও হ'ব ঢাকনখন মোৰ অৱশ্যে সৰু হ'ল এয়া চব অলমষ্ট আমাৰ সিজি হৈ গৈছিলে সেইটো কাৰণে মাইনাই ইয়াতে গৰম মছলাটো অলপ খুন্দি ল'লে আৰু তাৰপিছত দি দিলে যিহেতু মাটনত গৰম মছলা নিদিলে একেবাৰে ভাল নালাগে গোন্ধটো সেইটো কাৰণে আৰু ইয়াত চাওক আমাৰ অলমষ্ট মাটন কাৰীজ ৰেডি আৰু ইয়াত 2 মিনিটমান থকাৰ পাছতে নমাই দিম এইটো নমাই দিম তো আমি একদম খোৱাৰ পাততহে লগ পাম আপোনালোকক এয়া হৈছে আমাৰ মাটন চাওক কালাৰটো কেনেকুৱা ধুনীয়া কাৰ খাবলৈ মন গৈছে আহিব পাৰে আৰু এইফালে পোলাও এয়া চাওক সেইদিনা যেনেকৈ পোলাও বনাইছিলে আজিও একে তো আজি মাটনৰ লগত খাই বহুত বেছি ভাল লাগিব পোলাওটো তো এইটো পোলাও বনাইছে ৰেচিপিটো আজিও দিয়া নহ'ল পিছত আমি দিম বাৰু এইফালে পূৰা ৰেডি কৰি থৈছোঁ তো এতিয়া আমি খানাটো বাঢ়ি লওঁ তাৰপিছত চাই থাকিব ভিডিঅ' কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে দেন ঘৰত এবাৰ হ'লেও এনেদৰে ছাগলীৰ মাংসটো মানে মাটন কাৰীটো বনাই চাব আৰু কমেণ্টত জনাব যে আপোনালোকৰ বনোৱাৰ পাছত খাবলৈ কেনেকুৱা হ'ল তো পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে আৰু লগতে কৈ দিওঁ যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি বেল আইকন হিট কৰি অল কৰিব যাতে মোৰ আহিবলগীয়া সম্পূৰ্ণ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায় পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে আজিলৈ আহিছোঁ শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল বাই বাই